নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। এইখন মনোকামনা মন্দিৰলৈ যোৱাৰ আদৰণি তোৰণ। মূল ৰাস্তাৰ পৰা 350টামান চিৰিৰে তললৈ নামি গ'লেই কেবুল কাৰৰ অফিচ আৰু তাৰ পৰা গণ্ডকী নদীৰ ওপৰে মাৰ মন্দিৰলৈ কেবুল কাৰত যাত্ৰা। আহকচোন গৈ থাকোঁ আৰু অলপ কথা কৈ থাকোঁ। ত্ৰিখুলি আৰু মাৰ্চিয়াংদি পৰ্বতৰ সংগমস্থল কাফকদাৰা পাহাৰৰ ওপৰত সাগৰ পৃষ্ঠৰ পৰা 4300 ফুট ওপৰত দেৱী মনোকামনা দেৱীৰ মন্দিৰ। এইখন তলত চাহিদ লখন গাঁও। সুন্দৰ দৃশ্য, সুন্দৰ পৰিৱেশ। আচলতে পাহাৰ পৰ্বতবোৰ সদায় শুৱনি। এতিয়া লাহেকৈ মন্দিৰ পামহি। 1678 চনত আৰমান ৰায়মাঝীয়ে পাৰ্বতী দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু 1700 শতিকাত ৰাজা শ্বাহ বা পৃথ্বীপতি শ্বাহে ইয়াৰ কাম সম্পূৰ্ণ কৰে। এয়া আমাৰ মন্দিৰ। এয়া কাফকদাৰা পাহাৰ পৰ্বতৰ শৃংগৰ পৰা তললৈ নামি গৈ আছোঁ। ইয়াৰ পৰা বাছেৰে মই জমচমলৈ যাত্ৰা আৰম্ভ কৰিম। কাফকদাৰা পাহাৰৰ চূড়াৰ পৰা হিমালয়ৰ লামজুং, হিমাল, অন্নপূৰ্ণা 2 আৰু সৰ্বোচ্চ উচ্চতাৰ 8 নম্বৰ স্থানত থকা মানচলু পাহাৰৰ কিছু অংশ ইয়াৰ পৰা দেখা যায়। প্ৰকৃতিৰ সুন্দৰ দৃশ্য চাই চাই তললৈ নামি আহি আছোঁ। আমি এতিয়া উভতিৰ যাত্ৰা আৰম্ভ কৰিছোঁ। মই এয়া জমচমলৈ যাত্ৰা বাছেৰে। ৰাস্তা খুব বেয়া মানে অতিকে বেয়া ৰাস্তা। নদীৰ বুকুৰ শিলৰ ওপৰে যোৱা ৰাস্তা। কাষত এইটো কালিগণ্ডকী নদী। এই গণ্ডকী নদী কিহৰ কাৰণে বিখ্যাত জানেনে? শিলাগ্ৰাম। ইয়াতেই শিলাগ্ৰামৰ ভাণ্ডাৰ।
ইয়াতে থলুৱা লোকসকলে উপৰি পুৰুষৰ শ্ৰাদ্ধপিণ্ড কৰে আৰু গণ্ডকী নদীত 3 বাৰ ডুব মাৰি তেওঁলোকে উপৰি পুৰুষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এয়া জমচম পাইছোঁহি লাহে লাহে। থলুৱা মানুহৰ ছাগলী পাম, ভেড়া পাম, ভেড়া ছাগলীৰ শিংবোৰত এটা ৰং কৰি থোৱা আছে, কালাৰিং কৰা আছে। এয়া নদীৰ বুকুৱে বুকুৱে ৰাস্তা। ভয়ংকৰ ৰাস্তা, খালী শিল, ইপিনে পানী, এফালে পাহাৰ, নদীৰ বুকুৱে বুকুৱে গা বিষাই যোৱা ৰাস্তা। रुमाल क्या मालूम पोटे को खलती माँ, रुमाल क्या मालूम कोटे को खलती माँ, माफी हुंसे क्या मालूम माया को गलती माँ, माफी हुंसे क्या मालूम माया को गलती माँ। चढ़ू क्या मालूम तिम्रो गालामा, এয়া জমচম পালোহি। ইয়াতে ৰাতিটো জিৰণি, ৰাতিপুৱা আকৌ আমাৰ মন্দিৰলৈ গৈ যাম। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ জনাব বুলি আপোনালোকক অনুৰোধ থাকিল।